আমাৰ এজনী সুন্দৰ হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোবোৰ ভালে আছে। আৰু আজি বহুত দিনৰ পিছত মই মোৰ এটা লং ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে সৰস্বতী পূজা, আৰু আপোনালোকে জানে মই সৰস্বতী পূজাত ভিডিঅ' বনাওঁ, কাৰণ মোৰ বেলেগ কেতিয়াবা ভিডিঅ' বনাবৰ কাৰণে মোৰ তাত কণ্টেণ্টে নাথাকে গাইজ। বাৰু তো মই 2024 চনত সৰস্বতী পূজাৰ ভিডিঅ' বনাইছোঁ, 25ত বনাইছোঁ। এইবাৰ যদি নবনাওঁ আধৰুৱা হৈ যাব, সেইকাৰণে এইবাৰো আজি মই ভিডিঅ' বনাম। এতিয়া মই ওলাম, গা চা ধুই আহিলোঁ ধুনীয়াকৈ, আৰু এতিয়া অলমষ্ট 10:30মান বাজিছে, মোৰ দেৰিয়ে হৈছে। তথাপিও এইবাৰ মই ধুনীয়াকৈ ওলাওঁ, আৰু ওলাই মেলি আপোনালোকক আজিৰ দিনটো ক'ত কেনেকৈ কি কৰোঁ সকলোখিনি দেখাই যাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই যেন। তো এতিয়া মই ওলাওঁ, ৰ'ব দেই গাইজ। আৰু গাইজ এইপিনে মই ধুনীয়াকৈ ওলাম, এতিয়া ওলাই নাই। আৰু এইপিনে মোৰ সৰস্বতীক ইয়াতে পূজা কৰি লৈছোঁ প্ৰথমে, যিহেতু মই এইখন টেবুলত পঢ়োঁ। মোৰ ইয়াতে ঢেৰ সৰস্বতী মা আছে, এইবোৰ তলে ওপৰে। আৰু এইপিনে মোৰ এয়া আজিৰ কাপোৰ, আৰু এয়া নেশ্যনেল লেপৰুৱাৰ আমাৰ ঘৰতো আছে। আৰু এয়া মোৰ কাপোৰ পিন্ধি এতিয়া মই ওলাম। ৰ'ব গাইজ, এতিয়া মই এটা ট্ৰেনজিশ্যন কৰিলোঁ, এনেকৈ যে কৰে। গাইজ এতিয়া মই ৰেডি, এতিয়া বহুত দেৰি হৈছে, গতিকে মই তাত গৈ কিনে লগ পাই আছোঁ দেই। আৰু আমি আহি পাই গ'লোঁ কলেজৰ গেট। আহি পাই গ'লোঁ কলেজ। এইবাৰ আমি সেৱা কৰোঁগৈ, আৰু পিনে নাম হৈ আছে। হৈছে গাইজ আমাৰ কলেজৰ ছোৱালীবিলাক, আৰু এইজনী মোৰ সখী। এই মুখ নেদেখৈ ৰাইজ। এয়া হৈছে আমাৰ গোটেই কলেজৰ ষ্টুডেণ্টটো ইমান নাই, বেলেগো আছে ইয়াতে। আমাৰ এজনী সুন্দৰী। আৰু গাইজ মই ফাইনেলি ঘৰ আহি পালোঁ, আৰু মোক ঘৰ আহি পাওঁতে ৰাতি হ'ল, মানে ৰাতি হ'লে সন্ধিয়া হৈ গ'ল। আৰু তাততো মোৰ ভিডিঅ' বনোৱা নহ'লে, কাৰণ মোৰ লাজ লাগে ভিডিঅ' বনাব মানুহৰ আগত। আৰু বাকী পিছত কৈ আছোঁ, এতিয়া মই অকণমান ৰেষ্ট লওঁ দেই গাইজ। মানে মই জাষ্ট আহি পাইছোঁহে মাত্ৰ, এতিয়া মই অলপমান ৰেষ্ট। তো গাইজ মই আহিলোঁ, আৰু ধুনীয়াকৈ এতিয়া অকণমান মানে ৰেষ্ট ল'লোঁ। ৰেষ্ট মানে কি আৰু, অলপমান ৰিলেক্স হ'লোঁ। আৰু তো এতিয়া মোৰতো ঢেৰ কাম আছে। এইপিনে মোৰ বিচনাৰ অৱস্থাটো এনেকুৱাই হৈ আছে, এইপিনে মোৰ টেবুলৰ অৱস্থা চাওক। এইখনত মই ৰাতিপুৱা পঢ়া টেবুল বুলি চাকি দিছিলোঁ, আৰু এতিয়া মোৰ গোটেই মানে মেকআপৰ সামগ্ৰীৰে টেবুলখন ভৰ্তি হৈ আছে। সেইখন চিডিল কৰিবলগীয়া আছে। দেন মোৰ এটা বহুত ডাঙৰ কাম আছে ৰাইজ, সেইটো হৈছে মোৰ আছে পেকিং কৰিবৰ কাৰণে। মানে পেকিংটো চাগে চবেই কৰিলে, চবৰে চাগে হৈ গ'ল পেকিং কৰা। মই ৰৈ আছিলোঁ আজিৰ এই দিনটোলৈকে, মানে মই সকলোবোৰ কাম শেষতহে কৰোঁ মানে। তো আজিৰ এই দিনটোৰ কাৰণে মই পেকিং কৰিব ৰৈ আছিলোঁ, মানে মই কৰাই নাই, তো কৰিম। আৰু মই জীৱনত প্ৰথমবাৰৰ কাৰণে ট্ৰিপ গৈ আছোঁ, আৰু মই বহুত জলদি গৈ আছোঁ। মই একদম 24 ঘণ্টাৰ ভিতৰত গৈ আছোঁ ট্ৰিপ। তো মই এতিয়ালৈকে কিন্তু পেকিং কৰা নাই, তো এইবাৰ মই ভাবিছোঁ পেকিং কৰোঁ, কাৰণ টাইম লাগে ন অলপমান। আৰু ফাৰ্ষ্ট টাইম যিহেতু লং জাৰ্ণি গৈ আছোঁ, তো অকণমান বস্তু নিব লাগিব। এণ্ড ঠাণ্ডা জেগাত গৈ আছোঁ যিহেতুকে, মানে গৰম কাপোৰ ঢেৰ লাগিব, সেইকাৰণে এইবাৰ মই ধুনীয়াকৈ পেকিং কৰোঁ। মই আচলতে কৰা নাছিলোঁ এইকাৰণে, কাৰণ মোৰ বজাৰ কৰা শেষেই হোৱা নাছিলে। মই আজি আকৌ আহোঁতে মই বজাৰ কৰি আহিছোঁ আচলতে।
তো এতিয়া মই পেকিং কৰোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগতো দেখাওঁ, যিহেতু মই ট্ৰিপ যোৱা ভিডিঅ' বনামেই এনেও, আপোনালোকে চালেও বনাম নাচালেও বনাম, কাৰণ ভাল লাগে মোৰ বনাই কিনে। মোৰ ঢেৰ ফূৰ্তি লাগিছে গাইছ। এতিয়া মই কাপোৰবিলাক আনো ৰ'ব। মই বেগ চেগ উলিয়ালোগৈ আৰু এইবাৰ মই পেকিং কৰিম আৰু মোৰ কিমান ফূৰ্তি লাগি আছে মই বুজাব নোৱাৰোঁ মানে। তো গাইছ, এইবোৰ হৈছে মোৰ কাপোৰ। ইয়াৰে কিছুমান কাপোৰটো একদম নতুনে আছে, এইবিলাক সেইবিলাক পিন্ধাই নাই, তাত যোৱাৰ কাৰণে লৈছোঁ, আৰু কিছুমান আগৰে আছে, এতিয়া মই ভৰাওঁ পিন্ধাম। এইপিনে ময়ো বিচনাত। আজিলৈ তেন্তে ইমানেই, বাই বাই।